হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই বাৰু। আৰু মই কথা এটা ভাবিছোঁ, মানে মোৰ ভিডিঅ'বোৰত ভালকৈ ইণ্ট্ৰ' দিয়াই নহয়, ইণ্ট্ৰ' বুলিয়ে কয় নেকি, মানে মই জাষ্ট হেল্ল' কোৱা হয়, ভালকৈ ইণ্ট্ৰ' দি নলওঁ আৰু। তাৰপিছত আজি ভাবিলোঁ ধুনীয়াকৈ ইণ্ট্ৰ' এটা দিওঁ, তেনেহ'লে ব'লক মোৰ ইণ্ট্ৰ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' হাই নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল। তেনেহ'লে ব'লক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই ইয়াত কিয় বনাইছোঁ জানেনে? কাৰণ ইয়াত অকলে অকলে যে ক'বলৈ ভাল হয়, আৰু নহ'লে বাৰে বাৰে ক'বলৈ ভাল নালাগে, মোৰ লাজ লাগে অলপ অলপ ভিতৰত থাকিলে। আৰু ইয়াত পোহৰ যে, আৰু মেইন কাৰণটো হৈছে মই দেখুৱাই আছোঁ আপোনালোকক বস্তু এটা, চাবনে বাৰু? এয়া শিলিখা গছজোপা মই যে কৈছিলোঁ লথঙা হৈছে, পাতবোৰ ওলাইছে, চাওকচোন ইমান ধুনীয়া লাগিছে। মই বেক কেমেৰাত আপোনালোকক দেখুৱাই আছোঁ পাতবোৰ। গছজোপা ইমান ধুনীয়া লাগিছে, গোটেই পাতবোৰ কুঁহি পাত ওলাই ওলাই আহিছে যে, দেখি বহুত ধুনীয়া লাগিছে। মই দেখুৱাই আছোঁ, ৰ'ব দেই, চাই থাকক। চাওকচোন পাতবোৰ ওলাই আহিছে, কিমান যে ধুনীয়া লাগিছে দেখিবলৈ, সঁচাকৈ। চাওকচোন এয়া অলপ দূৰৰ পৰা দেখুৱাওঁ। আচলতে এনেকৈ মোবাইলতকৈ এনেই চাইহে বেছি ভাল লাগে। মই দেখুৱাই আছোঁ দেই। গছজোপা যে ইমান ধুনীয়া লাগিছে দেখিবলৈ, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। আৰু মই এনেকুৱা টাইমলৈ ৱেইট কৰি থাকোঁ, গছৰ পাতবোৰ যেতিয়া সৰি পেলাই এনেকৈ ওলাব, আৰু মই ৰখি থাকোঁ কেতিয়ানো ওলাই পাতবোৰ চাবলৈ। ভাল পাওঁ মানে, মই এইবোৰ বস্তু চাই খুব ভাল পাওঁ। এয়া চাওকচোন, কিবা গোটেই গছজোপা, ইমান ধুনীয়া লাগিছে। মানে কেনেকুৱা লাগিছে, এয়া চাওক পাতবোৰ, মই ওচৰতে ৰৈছোঁ, এয়া চাওকচোন ইমান ধুনীয়া লাগিছে। এইখিনি তললৈ আহি আছে, ভাল পাওঁ। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, বিশেষ তেনেকুৱা একো নাই, তথাপিও মানে কি আৰু, মই এইটো কাম চাম কৰি হৈ গ'ল, এতিয়া আজৰি আছোঁ। কাম মানে বেছি নহয়, দুটামান কাপোৰ কানি ধুবলগীয়া আছিল, সেইখিনি ধোৱাও হৈ গ'ল, এতিয়া আজৰি আছোঁ। আৰু আচলতে আজি মোক মানে বায়ে কেইদিনমান আগতে বস্তু এটা দিছিলে বনাবলৈ, আৰু সেইটো মই ভাবিছোঁ বনাই দিওঁ। বায়ে নিজেই পাৰে বনাবলৈ, কিন্তু ভাগিনটো আছে যে, সি বহুত কচু হয়, মানে কৈছোঁ নহয় ইমানেই কচু, বনাবলৈ নোৱাৰে। সেইকাৰণে মোক কৈছে তয়ে বনাই দিবি। আৰু বস্তুটো চালে আপোনালোকৰ হাঁহি উঠিব, কি বস্তু যে দিছে নহয়। কিনি ল'ব পাৰে, কিন্তু মানে মেইন কথা কি, তাই কচুগুটি সি মানে দলিয়াই ভাঙি দিব পেলাব পাৰে যে, সেইকাৰণে বায়ে কৈছে এইটো দিয়ে বনাই দে, আৰু এনেই থকাতকৈ ৰিউজ হৈ যাব বস্তুটো। আপোনালোকে চবেই চিনি পায়, এটা টেমা হয়, ক'ব দেই কেনেকুৱানো লাগে, চাব। আৰু সেইটোকে অলপ বনাই দিওঁ বুলি ভাবিছোঁ। আৰু এতিয়া নিছোঁ কাম বন কৰিতো হৈ গ'ল, আৰু এতিয়া মইতো ওপৰত চুলিখিনিও শুকুৱালোঁ, আজি ধুইছিলোঁ, অলপ শুকুৱাই ল'লোঁ। আৰু এতিয়া যাওঁ ব'লক, মই সেইটো ঠিক ঠাক কৰি লৈ পেলাই বনাব লওঁ, দেখুৱাই আছোঁ আপোনালোকক। মাটো হৈছে এইটো, চাব দেই, দেখুৱাই আছোঁ। এইটো চাওকচোন, জাতীয় টেমা অসমৰ। এইটোদি কোনে কোনে চাউল জোখে বাৰু ক'বচোন? আচলতে ইয়াৰ সৰু টেমাটো দি বেছি চাউল জোখা হয়। অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে এই টেমাটো থাকেই দেই, চাউল জুখিবলৈ। জাতীয় টেমা হয়নে বাৰু? এইটো দিয়ে বনাই দিব লাগিব, ৰিউজ হৈ যাব। আৰু মোৰো ভাল লাগিছে, কমছে কৰোঁ আৰু কেনেকুৱানো হয় দেখুৱাম আপোনালোকক কৰি। ক'লা হৈ অৱস্থা নাই, এইটো দি বনাম, চাই থাকিব। আৰু এতিয়া মই বস্তুখিনি যোগাৰ কৰি লওঁ, কাৰণ বহুত কিবা কিবি কৰিব লাগিব নহয়। জেগাখিনি ঠিক ঠাক কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বনোৱাৰ আগতে প্ৰথমে এইখন কাটি ল'ব লাগিব, কাটি লওঁ।
মই এইটো কাটি ল'লোঁ, কাটি পেলাই ধুনীয়াকৈ এইখিনি মানে কাটি কিনাৰখিনি মাৰি দিছোঁ যাতে হাত নাকাটে। আৰু এতিয়া ধুই ধাই ধুনীয়াকৈ শুকুৱাই লৈছোঁ, অলপ দেৰিকৈ বনাব লৈছোঁ কাৰণ এইটো ধুলোঁ, তাৰপিছত কাটি কুটি ঠিক কৰি লৈ তাৰপিছত শুকুৱাৰ পিছত এতিয়া বনাম আৰু। তেনেহ'লে চাই থাকক আগলৈ। তো এইখিনিতে আৰু ভালকৈ চেফটি কৰিবলৈ মই এনেকুৱা লেচ এডাল লগাই দিম প্ৰথমে।
জনাব কেনেকুৱা লাগিছে আৰু বেছি হেৰি কৰা নাই এনেকৈ বনালোঁ আৰু খুব ভাল লাগিব চবৰে কেনেকুৱা লাগিছে আপোনালোকৰ ভাবিছোঁ আইডিয়া এটা পাব এনেকৈ কিবা এইবিলাকতো থাকেই ন ঘৰত তেনেকৈ বনাব পাৰিব ইউজ হৈ যায় আৰু ভালো লাগে দেখি আৰু আশা কৰোঁ আপোনালোকে এইটো চাই ভালেই পাইছে লগতে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু যদিহে মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনসমূহ পাই থাকে আজিলৈ বাই বাই